ডিব্ৰুগড় কলাখোৱাৰ ইটাখুলিত ভূ মাফিয়াৰ দপদপনি চলিছে। দিনে নিশাই দিহিং নৈৰ বালিখনন ভূ মাফিয়াৰ বনজ সম্পদৰ লুণ্ঠনত সাঙুৰ খাইছে এতিয়া গাঁও প্ৰধানৰ নাম। বন বিভাগৰ লগতে আৰক্ষীকো মেনেজ কৰাৰ অভিযোগ উত্থাপিত হৈছে। বালি খননৰ ফলত বহু গাঁও বিপদত পৰাৰ আশংকা আহি পৰিছে। নিতাই পুখুৰী দুৱাৰিচিগা গাঁৱৰ গাঁও প্ৰধানৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। আৰু বালি খননৰ ফলত সলনি হৈছে এতিয়া নদীৰ গতিপথ। দিহিং নৈ নিৰ্মীয়মান দলঙৰ কাষতে চলিছে বালি খনন আৰু অবাধ বালি খনন ৰোধ কৰাৰ দাবী তুলিছে এতিয়া ৰাইজে। আৰু এনেদৰে এতিয়া গাঁও প্ৰধানৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ। বালি খনন চলি আছে এনেদৰে এতিয়া দিনে নিশাই আৰু সেই সমীপৱৰ্তী যিসকল লোকে বসবাস কৰে সেই লোকসকললৈ কিন্তু এতিয়া ভাবুকি আহি পৰিছে। কাৰণ বাৰিষা হ'লে সেই অঞ্চলটোত আৰম্ভ হ'ব খহনীয়া, তাৰ সমান্তৰালকৈ বানৰ প্ৰকোপ বৃদ্ধি পাব সেই অঞ্চলটোত। আৰু যাৰ বাবে যথেষ্ট চিন্তাত পৰিছে তাত দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰা লোকসকল। ইপিনে গাঁও প্ৰধানো জড়িত হৈ পৰিছে এতিয়া এই বালি খনন কাৰ্যত। ইপিনে আৰক্ষী তথা বন বিভাগকো মেনেজ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু এনেদৰে এতিয়া ভূ মাফিয়াৰ দপদপনি চলিছে ডিব্ৰুগড়ৰ কলাখোৱাৰ ইটাখুলিত। মানে আমি দেখাত হিপাৰ দিহিঙীয়া গাঁও তেওঁ মানে গাঁওবুঢ়া বুলি শুনিছোঁ। তেওঁকে দেখিছোঁ, তেওঁ ঠিকাদাৰ বুলি কৈছে। জয়ন্ত লাহন, তেওঁকে চিনি পাইছোঁ। হয়, তেওঁৱে মানে নেতৃত্ব লৈ বালিখিনি খন্দাইছে নেকি, তেওঁৱে খন্দাইছে। মানে আমি পাইছোঁ মেচিন লগাই, মেচিন দি পিনে বালি নদীৰ মাজৰ পৰা উঠাইছে। তেনেকৈ বালিখিনি JCP LNT মানে গোটেইখিনি চব নি আছে। আমাৰ অসুবিধা মানে আমাৰ এতিয়া গৰাখহনীয়াটো দেখিছে কিমান কাষলৈ গ'ল। আমাক মানে বালিটো দৰকাৰ, আমাৰ নিজৰ কামখিনি মানে কৰিবৰ কাৰণে আমাক লাগে। তেওঁলোকে একদম মানে আজি আমি চকুৱে নমনা পৰা মানে নজনাৰ পৰা তেওঁলোকে আমি নি আছে বালি। নৈখন আমাৰ গাঁও, এইডোখৰ আমাৰ একদম বৃহত্তৰ আমাৰ ইটাখুলি গাঁও হয়, বহুত দূৰ আগলৈকে আছে। কিন্তু এতিয়া আমি দেখাত মানে নদীখন গৈ গৈ একেবাৰে আমাৰ দিহিং নদীখন গৈ গৈ আমাৰ ইটাখুলি একদম কাষত লাগিছে। সেইটো কাৰণে তেওঁলোকে নি থাকে, আমি আপত্তি নাই, আমাৰ যোগাযোগো নাই। কোনো বছৰ আমি এদিকে আহি পিনে বালি নিয়া নাই, তেওঁলোকে নি থাকে, আমি দেখি থাকোঁ। দলং বনিছে, এখন দলং বনিছে। মানা মানে কোৱা হৈছে, এওঁলোকৰ কোম্পানীৰ মানুহকো সুধিছিলোঁ, তেওঁলোকেও মানা কৰিছিলে বোলে দলঙৰ কাষত বালিটো নাখান্দিবা। তেওঁলোকে নেমানে। এই চব কিমান মানে শিল বালি থ'বলৈও সুবিধা নাই, একদম গৰা কাষৰ পৰা খুলি খুলি লৈ গৈছে। তেওঁলোকে নি থাকে, আমি কোনো আপত্তি নকৰোঁ। কিন্তু এবাৰ আমাৰ বৃহত্তৰ লেজাই কলাখোৱা তাৰমানে দলংখন বনিছে। আৰু লেজাই কলাখোৱা আমাৰ একেবাৰে কাষত নদী কাষত আমাৰ ইটাখুলি গাঁও গৰাখহনীয়া হৈ আছে। ইটাখুলি গাঁওখন কিমান তাৰমানে আমাৰ যদি ইটাখুলি গাঁও ঠাইটো খহি যায়, আমাৰ বৃহত্তৰ মানে লেজাই কলাখোৱা চব ধ্বংস হৈ যাব নদীয়ে, দিহিং নদীয়ে একেবাৰে গাঁৱৰ কাষত। সেইকাৰণে আমাৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে আমাক বালিখিনি এবাৰ তেওঁলোকক বহুত যুদ্ধ কৰা হ'ল। মানে বালিখিনি নিদিয়ে, তেওঁলোকে আমাক নিদিয়ে। তেওঁলোকে খান্দি আছে গোটেই এৰিয়াত। আৰু খান্দি এইখিনিতো শেষ হ'লে আকৌ নদীৰ মাজৰ পৰা মানে মেচিন দি তেওঁলোকে নিছে। মানা কৰিলে মানে না, তেওঁলোকে কাগজ পত্ৰ দেখাইছে, টেণ্ডাৰ কৰি আনিছে, আমি পইচা দি আনিছোঁ। কাগজ পত্ৰ কি সঁচা মিছা মানে ধেৰ মানে দেখায়। আমি জনামতে সেইবোৰ চব মানে মিছা হয়। গাঁও হয়, আমাৰ গাঁও, আমাৰ নিজৰ মাটি, আমি চকুৱে দেখা। আমি বাচ্চা কালৰ পৰা আমি দেখা মানে নদীত গা ধুওঁ। আমি বহুত দূৰ এই বালিটোৰ পৰা বহুত আঁতৰত আমি গা ধুওঁ। আমাৰ নিজৰ গাঁও হয়, ইটাখুলি গাঁও হয়। ভেটিটো আমাৰ পিয়ালি কাষৰ বালিখিনি আমাক নিব নিদিয়ে তেওঁলোকে। এইটো মানে কথাটো কি হয়, আমাক প্ৰতি বছৰে ভাবুকি দিয়ে। তেওঁলোকে টেণ্ডাৰ দি আনিছোঁ বুলি কৈ ভাবুকি দি ইয়াৰ পৰা বালি খান্দি আমাৰ বালি খান্দি নি আমাৰ মথাউৰি কাষ পোৱালেগৈ। গতিকে এতিয়া আমি মানে নিৰুপায় হৈ সেইদিনাখন মহিলা সমিতিৰ লগত লৈ আমি ইয়াত বালি বন্ধ কৰিবলৈ আহিছিলোঁ। বন্ধ কৰি যাওঁতেই গধূলি আমি মানুহখিনি যোৱাৰ পিছত গধূলি তেওঁলোকে পুলিচ প্ৰশাসন থিয় কৰে, তেওঁলোকে আকৌ JCP দি বালি খান্দিলে। তাৰপিছত আমাৰ মহিলা সমিতি আৰু যুৱক সংঘৰ গাঁওবাসী ৰাইজ আহি তেওঁলোকক খেদাই মানে JCPখনৰ চাবিটো কাঢ়ি ল'বলৈ খোজাত বহুত কাকুতি মিনতি কৰাত তেওঁলোকক এৰি দিলোঁ। গতিকে আমি এইটোৱে চিন্তা চৰ্চা কৰিছোঁ যে এওঁলোকক কোনেনো টেণ্ডাৰ দিছে, নে অবৈধয়ে হৈছে নে কি হৈছে, সেই কথাটো আমি ৰিয়েল জানিব লাগে। কাৰণ কেলৈ আমাৰ গাঁওখন ইয়াত বাস কৰি আছিলে গাঁৱৰ ৰাইজ, এতিয়া গৈ ক'ত পাবগৈ কোনো ঠিকনা নাই। মথাউৰিৰ পৰা মাত্ৰ 10 মিটাৰমানে বাকী আছে। তেওঁলোকে আমাক সদায় ভাবুকি দিয়ে। বালিটো দিহিঙীয়া গাঁও, এইবাৰ মহলদা দিহিঙীয়া গাঁও, নিতাই পুখুৰী অঞ্চলৰ। তেখেতৰ নাম জয়ন্ত লাহন, তেওঁ চৰকাৰী গাঁওবুঢ়া বুলিও জানিছোঁ। যে চৰকাৰী এজন বিষয়ত থকা মানুহজনে এনেকুৱা অবৈধ কাম কৰিব লাগে নে নালাগে, আমি এই মিডিয়াৰ যোগেদি গোটেই অসমবাসী ৰাইজক